নমস্কাৰ। কুকাৰত ডিম আলু বইল কৰি লৈছোঁ। পিঁয়াজ আৰু শুকান জলকীয়া লগত আজি কেনেকৈ পিটিকা বনাম তাকে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। কেৰাহী পাতি তেল ঢালিছোঁ। ইয়াতে নিমখ অকণমান, হালধি অকণমান দি দিছোঁ। ইয়াতে মই দিম শুকান জলকীয়া ভাজি পেলাই পিঁয়াজৰ সৈতে আলু পিটিকা বনাম ধুনীয়াকৈ ডিম দি। এয়া মই শুকান জলকীয়া ভাজি আছোঁ। ৰঙাকৈ ভাজি ল'ব লাগিব। মোৰ শুকান জলকীয়া ভজা হৈ গৈছে। ইয়াতে মই দুফুটা নহৰু আৰু এটা পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজো মই ধুনীয়াকৈ এনেকৈ ভাজি ল'ম। পিঁয়াজ ৰঙাকৈ ভাজি লৈছোঁ। এয়া মোৰ শুকান জলকীয়া ভজা হ'ল, পিঁয়াজো ভজা হৈ গ'ল। আৰু এয়া মই কুকাৰত দিছিলোঁ ডিম আলু বইল কৰিছিলোঁ। এয়া মোৰ বইল ধুনীয়াকৈ হৈ গ'ল। আজিকালি আলুবিলাক দেখিছেনে কেনেকৈ গজালি মেলি যায়। লগতে মই পুদিনা আৰু মচন্দৰী, মান ধনিয়া, নহৰু, আদা, পিঁয়াজ, জলকীয়া গোটাই চাটনি বনাইছোঁ এয়া পটাত। তাতে মই এটুকুৰা দি দিছোঁ আম আচাৰ। মই আম আচাৰ আছিলে, টেঙা অকণমান দি দিলে খাবলৈ ভাল লাগে। যদি আপোনালোকৰ বেলেগ টেঙা নাই, নেমু অকণ দি দিলেও হ'ব। মই ইয়াত আমৰ আচাৰ এটুকুৰা দি দিছোঁ। খাবলৈ তেতিয়া বহুতেই টেষ্টি হয়। এয়া মই চব বস্তু ৰেডি কৰি লৈছোঁ। চাটনি, শুকান মাছৰ পিটিকা বনাই লৈছোঁ। এয়া ডিম আলু পিটিকা কৰি লৈছোঁ। আজি মই পানী ঢলা ভাত খাবলৈ লৈছোঁ। এনেকৈ পানী ঢলা ভাত এনেকৈ পিটিকা খাই খুব ভাল লাগে। আপোনালোকেও খাব।